হাই গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি মই ওলাইছোঁ অলপ ফুৰি আহিম বুলি, যে মন্দিৰ এটাত যাম, এটা মন্দিৰলৈ যাত্ৰা কৰিম আৰু কি মজাকৈ সাজি কাচি ওলাইছোঁ, গা পা ধুই ভাত পানী খাই ৰখি আছে ৰাস্তাত ঋতুৰাজ আৰু ডেকা, আমাৰ অনুপম ডেকা। আজি আমি মন্দিৰ এটালৈ যাম, আপোনালোকে চাই থাকক ভিডিঅ'টো, যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰি যাম। এতিয়া মই আহি পালোঁ, আমাৰ ৰাস্তাত ৰখি থকা বুলি কৈছিলোঁ ঋতুৰাজ আৰু অনুপম ডেকা। এইকেইটা ৰখি আছে, এইকেইটা ঋতুৰাজ, এইটো ডেকা, সেইদিনা চিনাকি কৰাই দিছোঁ, এইটো ঋতুৰাজ। আমি এতিয়া যাওঁ, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আমি আহি চৰাবৰী কালী মন্দিৰ পালোঁৱে আৰু চৰাবৰী কালী মন্দিৰলৈ আহিছোঁ। এইখন দলং পালোঁ আমি, চৰাবৰী দলং বুলি কয় এইখন, চৰাবৰী দলং। এই আমি তিনিটা আহিছোঁতো গাড়ীত, লকডাউনো দি আছে আৰু এইকেইটা আছে ঋতুৰাজ আৰু অনুপম, তিনিটা আহিছোঁ আৰু বেছি দূৰত লগ কৰিব যাব পৰা নাই, ওচৰতে কৰিলোঁ আৰু। এইখন চৰাবৰী দলং বুলি কয়। ইয়াতে মানে বহুত এক্সিডেণ্টো হৈ গৈছে আগতে, মানে বহুত ঘটনা হৈ গৈছে, গতিকে সকলোৱে চিনি পাব লাগে কিজানি। চৰাবৰী কালী মন্দিৰ বুলি ক'লেও সকলোৱে জানে আৰু। আমি এই কালী মন্দিৰটো এতিয়া দেখাম আৰু লাহে লাহে, পালোৱে আৰু। আমি এতিয়া আহি পালোঁ চৰাবৰী কালী মন্দিৰলৈ। আমাৰ লগত এজন দেউ আছে, তেওঁ অলপ কৈ দিব এই কালী মন্দিৰটোৰ বিষয়ে। মোৰ লগত মন্দিৰৰে দেউ এজন আছে, তেওঁ অলপ কৈ দিব এই কালী মন্দিৰটোৰ বিষয়ে। আপুনি কৈ দিয়ক। লকডাউনৰ পৰা আমাৰ এতিয়া এই মন্দিৰত মানুহে নোহোৱা হৈ গৈছে, দুই এটা যাত্ৰী আহি থাকে, আপোনাৰ আজিতো নাই একদম। আৰু প্লাছ আপোনাৰ এতিয়া আপোনাৰ হৈছে যে এই নদী বম আহিল, আমাৰ নদী বমৰ পৰা অলপ বিচাৰিতা মানুহ হ'ব, তাকে আশা কৰি আছোঁ। এনেইতো আগতে বহুত মানুহে আহে, এতিয়া লকডাউনে তাৰমানে কৰি দিলে আৰু। লকডাউনে চব শেষ কৰি দিলাক আমাৰ। আৰু এই চৰাবৰী কালী মন্দিৰটো কিমান চনত স্থাপিত হৈছিল, আপুনি অলপ কৈ দিব তাৰে বিষয়ে। 1988 চনত স্থাপিত হৈছিল। তাৰপিছত আপোনাৰ এতিয়া 32 বছৰ ৰানিং আমাৰ মন্দিৰত চলি আছে। 32 বছৰ ৰানিং চলি আছে এতিয়া। আপুনি কিমান বছৰৰ পৰা তাৰমানে ইয়াতে আছে সেইটো কৈ দিয়ক। আপুনি 28 বছৰ ইয়াতে ৰানিং চলি আছে দেওবাৰ। ঘৰ মোৰ হ'ল আপোনাৰ চৰাবৰীৰ ভিতৰত। চৰাবৰীৰ ভিতৰত মানে জেগাখিনিৰ নাম চৰাবৰীয়ে বুলি কয়। চৰাবৰীয়ে পৰে। মাটিৰে চিলি মতে ভাল খাই মহাদেৱে দুগু 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 দুবা এ ভাল খাই তোলা কুচনিতে টোপোলা জটাধাৰী বলিয়া তিলোকৰ এই ঋতু ঋতু নাৰিকল কাটাৰ কথা সুধি আছে আৰু। বেয়া নেকি? হ'ব
নাৰিকলটোত বোলে পানী নাই আমাৰ মানে ঋতুই অলপ সুধিলে মানে ইয়াতে মানে ককাইজনে তাৰ মানে নাৰিকল কাটি আছিল মন্দিৰৰ কাষতে দিছে ভাল হেঁকা দিছে কিন্তু ভাল কামত লগাই দিছে ঋতুই নাৰিকল কামত নাৰিকল মানে ককাজনে কাটি থাকোঁতে আহি পালে নাৰিকলে চেলোৱাত লগাই দিছে তাৰমানে আপোনালোকে চাওক এতিয়া নাৰিকল চেলাই আছে চাই লওক চ' ফাইনেলি আমি এতিয়া কালী মন্দিৰৰ পৰা ওলালোঁ মানে লকডাউন চলি আছেতো মানে বেছি সময় থাকিব মানে ভালো নালাগে আৰু বাহিৰত আৰু আমাৰ ওচৰতে হয় কালী মন্দিৰ চৰাবৰী কালী মন্দিৰ বুলি ক'লে আমাৰ অলপ ওচৰতে হয় আমি আহি থাকোঁ মাজে সময়ে কিন্তু আজি আৰু বেছি সময় নাথাকিলোঁ যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি দিব আৰু আৰু দে দেখা কিবা কওঁ ভিডিঅ'টো এনেই ভাল লাগিছে আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু কমেণ্ট কৰিব আজিলৈ বাই বাই